হেল্ল' গাইছ দেখিছে নাই এইটো মজুল লোৱা মেচিন মজুল মানে মজুল ওলাইছে ইয়াৰ পৰা দেখিছে নাই চাহকেইখনে ধুনীয়াকৈ জালি কাটি পিনি ভৰাই দি আছে ভৰাই দিলে ৰসখিনি ধুনীয়াকৈ ওলাই আছে এইপিনে ৰসখিনি ধুনীয়াকৈ ওলাইছে চাওক এইপিনে ৰস ওলাই আছে এইফালে এইখিনি ৰস ওলালে আৰু এইখিনি ৰস ওলাই আছে তাৰপিছত যেতিয়া ৰস ওলোৱাৰ পাছত দুইফালে ইফালে কৰা ইফালে দুইফালে ৰসখিনি উলিয়াই আৰু এইফালে চাহখন একো নষ্ট হোৱা নাই চাই লওক চাহখন ধুনীয়াকৈ আছে একো নষ্ট হোৱা নাই পোৱালি আছিলে পোৱালিবোৰ নষ্ট হোৱা নাই পোৱালি চাই লওক ধুনীয়াকৈ চাই লওক এইখিনি ৰস ধুনীয়াকৈ মৌজুল হনি বুলি কয় পূৰা অৰিজিনেল নেচাৰেল বস্তু হনি যাক ইংলিছত কয় হনি মৌজুল এইখিনি মৌজুল বুলি কয় মৌমাখিৰ পৰা পোৱা যায় মৌমাখি নেচাৰেল বস্তু প্ৰকৃতিকে মানে ভাবিছে এইপিনে ধৰে মৌজুল চাওক এইপিনে মৌজুল হয় এইপিনে মৌজুল হয় এতিয়া 1 জাৰ মৌজুল আছে 1 জাৰ মৌজুল ভৰাব লাগিব এতিয়া মৌজুল ওলাব আৰু ৰস ওলাব এইখিনি মৌজুল হয় এইপিনে চাই লওক এইখিনি মৌজুল চাই লওক এইপিনে এইফালে এইখন চাহ হয় চাওক এইখন চাহ হয় এখন চিল আছে এতিয়া চিলখিনি কাটি দিব লাগিব এনেকৈ কটাৰীয়ে কাটি দিব লাগিব দেখিছে নাই আপুনি এইপিনে কটাৰী কাটি দিব লাগিব কটাৰীয়ে কাটি ধুনীয়াকৈ ইয়াত এনেকৈ ভৰাই দিব লাগিব এনেকৈ ভৰাব লাগিব ভৰোৱাৰ পাছত এইটো ঘূৰাব লাগিব ঘূৰাই মানে এনেকৈ দেখিছে নাই আপুনি এই ৰস ওলোৱাৰ পাছত এইফালে ঘূৰাই দিলে মানে ৰস ওলাব এই চাইডে ঘূৰোৱাৰ পাছত আকৌ এইটো উল্টা চাইডে এনেকৈ লগাব লাগিব উল্টা চাইডে এনেকৈ লগাই উল্টা চাইডে আকৌ ঘূৰাব লাগিব দুইপিনে ৰস ওলাই পিনি এইপিনে চাই লওক আপোনালোকে এইফালে এবাৰ ধুনীয়াকৈ চাই লওকচোন আপোনালোকে এই থ'ব লাগিব থৈ পিনি ধুনীয়াকৈ এখন য'ত মানে চাট থোৱা হ'ব আকৌ আগৰ জেগাত ধুনীয়াকৈ ফিল আপ কৰি থোৱা হ'ব মানে মানে ৰস মানে থওঁতে মানে পূৰা চাকখন এতিয়া এইফালে মেন কৰক এবাৰ চাকখন এইফালে আছে এইফালে চিল নৌ কাটোতে এইফালে মানে ধুনীয়াকৈ চাই লওক এবাৰ নৌ কাটোতে মানে এইবোৰ চিল মৰা মানে মৌজুল এইপিনে চাওক এইপিনে ধুনীয়াকৈ মৌজুল চাওক হনি বুলি কয় পূৰা ফুল ৰস আছে এখনত 1 লিটাৰ পৰ্যন্ত ওলাই যাব ৰস এখন ৰস নিজৰ ঘৰত প্ৰডাক্ট হয় নিজে প্ৰস্তুত কৰা আমি মৌ পোহোঁ মৌ চাই লওক ধুনীয়াকৈ এইবোৰ নেচাৰেল বস্তু পূৰা প্ৰাকৃতিক বস্তু খাব লাগে মানুহে স্বাস্থ্যৰ কাৰণে ভাল মানুহৰ এনিমিয়া বেমাৰ ভাল হয় মানুহৰ কাহ ভাল হয় তাৰপিছত মানুহ বিভিন্ন কিছুমান বেমাৰ সন্মুখীন হ'বলগীয়া থাকে মানে সেইবোৰ কাৰণে ভাল ডায়েবেটিছ আৰু চুগাৰ কাৰণেও ভাল মানে মৌজুল খাব লাগে আৰু মানুহে মৌজুল যদি শুব টাইমত খায় মানুহৰ টোপনিটো পূৰা হয় টোপনিটো পূৰা হ'লে মানুহৰ ফ্ৰেছ আৰু মানুহৰ তেজাল হয় তেজাল হ'লে মানুহৰ স্বাস্থ্য ভাল হয় মানুহে মানে প্ৰেক্টিছ কৰিব পাৰে হেভি দৌৰিব পাৰে তেজ বাঢ়ে তেজ বৃদ্ধি হ'লে মানুহৰ গুলপীয়া মানুহৰ যে গুলপীয়া ৰং যে বগা মানুহৰ যদি গুলপীয়া হয় যে মুখখন যে ৰঙা যেতিয়া ঘামে যে তেতিয়া ৰঙচুৱা হৈ যায় যে সেই গুলপীয়া ৰংটো ধৰে যে মানে মানুহৰ মৌজুল খালে এইটো মানে দেখা যায় যোনবোৰ কিছুমান মানুহ দেখিছে নাই বগা যে সেইবোৰ মানে গুলপীয়া হয় যেতিয়া ঘামিলে গুলপীয়া হয় যে এই মৌজুল ৰস খালে মানে গুলপীয়া হয় খাব লাগে মৌজুল তেজ বৃদ্ধি হ'ব মৌজুল ৰস খালে মৌ খালে মানে এই মৌ চাহ হয় এখন আপুনি ধুনীয়াকৈ এবাৰ চাহ মৌ চাহ এবাৰ এখন 2 নম্বৰ চাহ এখন আৰু এখন চাহ পৰিছে নি এইফালে এখন চাই লওক ধুনীয়াকৈ থৈছোঁ মানে অলপ হিলাহিলি কৰিলে পৰিব মানে পৰিলে মানে ভাগিলে মানে আকৌ নষ্ট হৈছে আমি আকৌ যেনেকৈ চাকত যাত মৌ আছে যে মৌ আমি বাঁহটোত আমি থ'ব নোৱাৰিম মানে অসুবিধা হ'ব মানে ভাগি যাব ভাগিলে মানে মৌমাখিয়ে বনাবলৈ আগতে এমাহ টাইমটো সময়টো লৈ সেইকাৰণে পূৰা ধুনীয়াকৈ মেচিনত পূৰা ভৰাইকৈ পূৰা কাটি মেলি চালকৈ মানে পূৰা উলিয়াওঁ মানে ধুনীয়াকৈ চাই লওক এইফালে চাই লওক এইফালে চাই লওক এইফালে ভিডিঅ'টো চাই ল'ব এইপিনে চাওক চিল কাটিছে এইবোৰ যেনেকৈ মই আপোনাক দেখাইছোঁ চিল কাটিব বুলি কৈছোঁ যে এইফালে কটাৰী চাওক কটাৰীখন চাওক কটাৰী ধুনীয়াকৈ এইপিনে হনি হয় মৌজুল চিল কাটিছে চিল কটাৰ পাছত এইপিনে ৰস মানে এনেকৈ ৰস চিল কাটিছে চিল কটাৰ পাছত এখন চাক দেখিছে নাই আপুনি এই চাকখন এইটো মেচিন হয় এই মেচিন মানে এনেকৈ ভৰাই দিব এতিয়া ভৰাই দিয়াৰ পাছত এইফালে এখন চাক ভৰাব এনেকৈ ভৰাব আপুনি দেখিছে নহয় চাই লওক আপুনি ভাল বিৰাট ধুনীয়াকৈ আৰু এইফালে ভৰাব এইফালে ধুনীয়াকৈ মই নিজে ঘূৰাই দেখাম আপোনালোকক এইটো মেচিন হয় লাহে শ্ল'লি ঘূৰাই আছোঁ এইটো ঘূৰাই দেখাইছোঁ এইটো ৰস ওলাইছে চাওক এইপিনে ৰস ওলাই এইটো মেচিনে ৰস ওলাই প্ৰতিটো ৰস ওলাইছে চাওক তাৰপিছত আকৌ উল্টামতে ঘূৰাব লাগিব উল্টামতে ঘূৰালে মানে এইফালে ৰসটো আছেতো আকৌ উল্টামতে ঘূৰাব লাগিব উল্টামতে ঘূৰাইকৈ এচেক কৰিকৈ পূৰা ৰস ওলোৱাৰ পাছত এইখিনি চাহখন কমপ্লিট হৈ গ'ল চাহখন ৰস এতিয়া নাই আপুনি চাওক এতিয়া চাহ পাতলা হ'ল ওজন নাই ৰস নাই এতিয়া ৰস নাই হ'ল এতিয়া মানে এই চাহকেইখন য'ত মৌ বাঁহ আছে এইটো মৌ বাঁহ এতিয়া মই চাক লৈ গৈছোঁ চাহকেইখন লৈ মেলি এইটো মৌ বাকচ দেখিছে নাই আপুনি মৌ বাকচটো কেনেকুৱা
চাই লওক, এইটো মৌ বাকচ, এইটো মৌ বাকচে তৈয়াৰী কৰা হয় কাঠেৰে, মানে আম কাঠ জামুক, মানে মৌ মাখি যেনেকুৱা কাঠত থাকে, কিছুমান কাঠত মানে বিষাক্ত কাঠ সেইবোৰ নাথাকে, এইবোৰ মানে চব ফালৰ পৰা চাৰিচকীয়া মানে বৰ্গাকৃতি এইটো হয় মানে মৌ বাকচটো। এইটো এইপিনে মৌ মাখি চাই লওক, এইপিনে মৌ মাখি, এইটো মৌ মাখি বাকচটো ধুনীয়াকৈ এইটো তৈয়াৰ কৰা হৈছে মানে আধুনিক পদ্ধতিত, টেকন'লজি আজিকালি যুগত। আৰু মানে জালি আছে এখন, চাই লওক এইপিনে চাওক, মই লাহেকৈ থ'ম, এতিয়া লাহেকৈ চাওক এইপিনে মোৰ বাঁহটো মই ধুনীয়াকৈ আপোনাক দেখাইছোঁ। এইটো আপোনাৰ মই এনেই জাষ্ট চেম্পুলটা দেখাইছোঁ। এইখিনি মৌ মাখি, তলত জালি এখন দেখিছে নাই, জালি চিটখন, এই তলত ৰাণী থাকে, ৰাণী মানে কণী পাৰে, ওপৰলৈ আহিব নোৱাৰে, তেতিয়া ওপৰত ৰস ভৰাই ওপৰত মই ধুনীয়াকৈ চাকখন দি দিম। দেখিছে নাই আপুনি, এইটো প্ৰস্তুত কৰা এইটো দেখা নাই। এইপিনে দেখিছে, এইপিনে চাই লওক, এইখিনি মৌ সেয়া থাকিব লাগি আছে, এইটো ওপৰৰ ঢাকনিখন। তাৰপিছত এইপিনে ধুনীয়াকৈ চাই লওক, আপুনি এইবাৰ চাই লওক, তাৰপিছত ধুনীয়াকৈ আপুনিও কৰিব পাৰিব, হয় নাই, ইমান ধুনীয়া। এইফালে মই এতিয়া ওপৰত চাকখন দিম, এতিয়া ধুনীয়াকৈ এখন কমপ্লিট হৈ গ'ল। এই ওপৰৰ বাঁহখিনি এইটো কিছুমান মাইকী মানে কৰ্মী আছে, কৰ্মী বুলি কয় এইবোৰ, ৰাণী সাধাৰণতে কণী পাৰে, কণী পোৱাৰ পাছত এইখিনি কৰ্মী হয়, কৰ্মী মানে এইখিনি পোৱালে ৰস আনিব লাগে, ৰস সংগ্ৰহ কৰিব যায়, ৰস সংগ্ৰহ কৰাৰ পাছত এইবোৰ দেখিছে নাই আপুনি। এইখন মই ধুনীয়াকৈ এখন চাহ ৰস ওলোৱা হৈ গ'ল, কমপ্লিট হৈ গ'ল, ধুনীয়াকৈ ৰস ওলাইছে। মই ধুনীয়াকৈ চাই লওক আপুনি, চাহখনে লাহেকৈ দিম যাতে নুফুটে, যাতে মোক সিহঁতি ধুনীয়াকৈ লৈ ল'ব। এতিয়া এইখন কমপ্লিট পূৰা ধুনীয়াকৈ লৈ ল'লে। এতিয়া চাওক আগফালে, আগফালে প'ষ্টটো চাওক, আগফালে মৌ মাখি, এই বাঁহটো এইফালে তলৰ ফালে পতি আছে, এইফালে তলৰ ফালে পতি, এই পতিবোৰতে কি মৌ মাখি, এইটো ৰাস্তা হয়, বাট হয়, সিহঁতৰ দুৱাৰ হয়, এই ওপৰখালি আকাশলৈ উৰণীয়া উৰি পেলাই, তাৰপিছত সিহঁতি ৰস সংগ্ৰহ কৰিবলৈ যায়। এইটো সিহঁতৰ প্ৰতি গেট দিয়া হয়। এতিয়া বৰ্তমান এই গেটখন মোৰ ওচৰত নাই, এতিয়া গেট এখন দিয়া হয়, সৰু ৰাণী গেট, ৰাণী মানে ওলাই নাযাবৰ কাৰণে। যেতিয়া যাৰ কৰে ৰাণী, ৰাণী 4জনী 5জনী বনায়, কুইণ্টেলে ৰাণী প্ৰস্তুত কৰে, 4জনী 5জনী, এবাৰ উৰি যায়, উৰি যোৱাৰ পাছত সিহঁতি বেলেগ ভাগ হৈ পৃথক হৈ, যেনেকৈ আমি মানুহে যেনেকৈ বিয়া পতাৰ পাছত এটা পৰিয়াল বেলেগ চাইড ভাগি মানে যেনেকৈ বাস কৰে, যেনেকৈ সিহঁতিও সেনেকৈ মৌ মাখিও এনেকৈ চাইড ভাগি 4টা 5টা মানে পৰিয়াল হৈ বেলেগ ঠাইত বেলেগ প্ৰজাতি বৃদ্ধি কৰিবৰ কাৰণে বেলেগ ঠাইলৈ যায়গৈ। সেইকাৰণে আমি মৌ মাখি মানে এজন কুইণ্টেল সেইবোৰ কাটি পেলাই, যোনজনী মেইন ৰাণী, ঘাই ৰাণী, সেইজনীকে থৈ পেলাই মানে যাব নোৱাৰা ব্যৱস্থা লগাই দিওঁ, তাত গেট দি দিওঁ। গেটখন আছে নি বাৰু এইফালে ক'ৰবাত, পোৱা যাব নি বাৰু, কোনফালে আছে বাৰু? অঁ, এইটো বাকচটো, এইবোৰ চাই লওক, এইটো আনি দিয়ক না প্লিজ, আনি দিয়ে না প্লিজ, আনি দিয়ক না। তেনেহ'লে এই অসুবিধা হৈছে চাবলৈ অলপ। মই এতিয়া আনিবলৈ গৈ আছোঁ। এতিয়া মই মানে গেটখন আপোনালোকক দেখাম, মই গেটখন কেনেকুৱা হয়, মৌ মাখি একচুৱেলি কুইণ্টেল ৰাণীৰ গেটখন কেনেকুৱা হয়। তাৰপিছত এতিয়া মই সন্মুখত আগত আছোঁ, আপুনি চাই লওক, এই মৌ মাখিবোৰ ওলাই গৈছে, উৰিছে। তাৰপিছত এই তলৰ ফালে যে মই চকী মানে মেজখন দিয়া হৈছে, তাত অলপ পানী অলপ দিব লাগে, পানী চাওকচোন আপোনালোকে। এইফালে চব ফালে চাই, মানে তলৰ ফালৰ পৰা পৰুৱাই দিগদাৰ লগায়, তলৰ ফালে তাই পৰুৱা বগাই ওপৰত আহি মৌ চৌল ৰস খাই মেলি বেলেগ পোক পৰুৱা ওপৰলৈ বগাই মেলি আহে, যেনেকৈ জেঠী পঁইতাচোৰা এনেকৈ বগাই আহে। আমি তলত সেই বাতিকেইটা দিছোঁ যে, আপুনি যে দেখিছে নাই বাতিকেইটা, সেই বাতিকেইটাত যে বাতিকেইটাত হেৰি আছে, কি বুলি কয়, পানী আছে, পানী অলপ দিয়া হয়, আৰু নহ'লে বা তেল দিয়া হয়, মানে তেল নপচিবৰ কাৰণে। পানী দিয়ে গ'লে যে পচি যাব জেগাটো, তেল দিয়া হয়। তেল দিলে মানে তাত সেই পৰুৱাবোৰ বগাই মেলি সেই বাতিটোতে পৰিব, জেঠীযোৰ সেই বাতিটোৰ ওপৰলৈ উঠিব নোৱাৰে, পঁইতাচোৰা সেই বাতিটোতে পৰিব, তেতিয়া মানে ছেফটি হয় মানে। এতিয়া মই আপোনালোকৰ সেই বৰ্তমান গৈ আছোঁ ৰাণী গেটখন দেখাবৰ কাৰণে। এই কুইণ্টেলৰ মানে যেতিয়া ফুটাই নহয়, তেতিয়া মানে ৰাণী জাক কৰে। এইপিনে তলৰ ফালে চাই ল'ব, এইখিনি মৌ বাঁহ হয়, এইটো এটা ধুনীয়াকৈ এটা বাকচ, এইটো বাকচটো চাই লওক, এইটো ওপৰত এতিয়া মই লগাম, এতিয়া ধুনীয়াকৈ বাকচটো চাই লওক, ফিটিং চাইছে, এইটো ফিটিং বাকচ ধুনীয়াকৈ, আপুনি ধুনীয়াকৈ চাই লওক, একদম চিম্পুললি চাই লওক, শ্ল' লাহেকৈ মৌ মাখি এতিয়া উৰিব, পৰিব, নহ'লে মানে বেছি যদি মই মৌ মাখি দুখ পায় নহয়, বেছি তাৰ জোৰকৈ থওঁ ফুটিব। লাহেকৈ বহি গ'ল, এজনী দুখ পাইছে চাগে, এতিয়া ফুটিবই চাগে মোক। এই ধুনীয়াকৈ বহাৰ পাছত এই তলত দেখিছে নাই আপুনি, বগাকৈ জালি চিট এখন আছে, এইখন হ'ল ৰাণী মানে জালি চিট বুলি কয়, জালি চিট। ওপৰলৈ মানে ৰাণীজনী আহিব নোৱাৰে, সেইকাৰণে ওপৰত ৰাণীজনী আহিব নোৱাৰে, ওপৰত কণী পাৰিলে য'ত কণী পাৰে
তত মানে ৰস ভৰাবলৈ মন নকৰে মানে ৰস মানে মৌ ৰস যে মৌ ৰস ভৰাবলৈ মন নকৰে মানে সেই মানে কৰ্মীখিনি সেই কৰ্মীখিনি ভৰাব মানে সেইকাৰণে তলত জালি চিট এখন দিয়া হয় তলত মানে কণী পাৰে আৰু ওপৰত মানে মৌ জোলৰ কাৰণে ৰসৰ কাৰণে মানে জালি চিটখন দিয়া হয় ওপৰলৈ ৰস সোমায় ৰস মানে ভৰাই মানে মানে কৰ্মীখিনিয়ে ভৰাই এতিয়া মই আপোনাক দেখুৱাবলৈ লৈ গৈছোঁ মই ৰাণীৰ গেটখন মই বেলেগ এবাৰ ময়ো গৈছোঁ মোৰ ওচৰলৈ গৈছোঁ ৰাণী গেটখন দেখাবলৈ চাই লওক গাইজ এইফালে ধুনীয়াকৈ চাই লওক এইফালে মই গৈ আছোঁ এতিয়া বৰ্তমান ৰাণী গেটখন দেখাবলৈ ময়ো আৰু এবাৰ আছে আমাৰ এইফালে ওচৰতে আমাৰ ঘৰৰ হয় লোকেল আমাৰ নিজৰ নেচাৰেল বস্তু আমি নিজে মৌ পুহোঁ এইফালে স্বাৱলম্বী হ'ব পৰা যায় মৌ পুহি পিনি মানুহৰ স্বাস্থ্যৰ কাৰণে ভাল খাব লাগে মানুহে শুব টাইমত মানুহে এচামুচ কি খাবই লাগে মানুহৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল হয় মানে হেল্থি হয় মানুহ নেচাৰেলি মানে স্বাস্থ্যটো ধুনীয়া হয় লুকটো দেখিবলৈ ধুনীয়া হয় মানুহ আৰু তোমাৰ বেমাৰ আজাৰো নহয় এনিমিয়া বেমাৰ হয় কাহ ভাল হয় বাকী যিমান ডায়েবেটিছ পৰ্যন্ত কিছুমান বেমাৰ ভাল হয় তাৰোপৰি কিছুমান সৰু সুৰা বেমাৰটো অট'মেটিক ঠিকেই হৈ যায় খালে মানে মানুহৰ স্বাস্থ্য পাতি ভাল এইবাৰ চাই লওঁ আপুনি এইবাৰ মৌ মাখি এইবাৰ মৌ মাখি হয় এইবাৰ চাই লওঁ আমাৰ মৌ মাখি হাই গাইজ এইবাৰ মৌ মাখি এইবোৰ সৰু মৌ মাখি এইবাৰ চাই লওঁ মই যে আপোনাক দেখাম বুলি কৈছোঁ যে এইখন হ'ল মৌ মাখি গেট ৰাণীৰ গেট যেতিয়া মানে যাক কুইণ্টেল ফুটাব কৰিব সেই টাইমত মানে এই গেটখন লগাই দিবলগীয়া পৰে কাৰণ এই ছেপ্টেম্বৰ অক্টোবৰ সেই মাহতে মানে জাক কৰিবলৈ কুইণ্টেল ফুটাবৰ কাৰণে ৰাণীয়ে নতুন ৰাণী বনায় তেতিয়া ৰাণী বনোৱা টাইমত সেই মানে জাক আপোনালোকক কৈছিলোঁ কেনেধৰণৰ মানে উৰণ হয় বস্তুটো এইপিনে চাই লওক এইপিনে ধুনীয়াকৈ মই গেটখন এতিয়া লগাই দিম গেটখন ওপৰত আছিলে কাৰণ এতিয়া দৰকাৰ নাই ছেপ্টেম্বৰ অক্টোবৰ মাহতে দৰকাৰ হয় এইখন বৰ্তমানটো এতিয়া ছিজনটো এতিয়া ৰসৰ ছিজন এতিয়া আম ফুলিছে জামুক কিছুমান এতিয়া ফুল ফুলিছে কঠীয়া পৰা দিন আহিছে কঠীয়া আজাৰ ফুলিছে এই ফুলবোৰ ফুলিছে সেই ফুলাৰ কাৰণে এতিয়া যোনবোৰ ৰস হয় সেই ৰসবোৰ মানে ইয়াত সোমায় বৰ্তমান আম ফুলৰ ৰস যে কিছুমান হেৰি হয় আম ফুলৰ ৰস দেখিছে নাই আপোনালোকে আম ফুলৰ ৰস মানে ৰঙচুৱা হয় আম ফুল কেনেকুৱা হয় আম ফুল ৰঙা টাইপৰ হয় নাই কওকচোন আপোনালোকে ৰঙা হয় নাই কওকচোন ৰঙা হয় আৰু বেলেগ জামু ফুল বগা হয় বগা ফুলৰ কাৰণে সেইকাৰণে বগা ৰস ওলায় পনীয়া টাইপৰ ৰসখিনি ওলায় আম ফুলৰ ৰস হেৰি ওলায় মানে অলপ ৰঙচুৱা টাইপৰ ওলায় মানে মানুহে কিছুমানে কয় এইখিনি অৰিজিনেল মৌজোল নহয় মানে বগাখিনি কয় অৰিজিনেল মৌজোল নহয় এই ৰঙচুৱাখিনি কয় হয় বুলি কয় মানে পাৰ্থক্যটো এইটোৱে ফুলৰ পৰিৱৰ্তন মানে ঋতু যেতিয়া পৰিৱৰ্তন হয় ফুল যে বেলেগ ফুলে সেই তেতিয়াই মানে ৰসখিনি মানে কালাৰটো বদলি হয় আৰু তিতা মৌ ওলায় মানে শিলিখা ফুল কিবাকিবি তিতা জাতীয় গছৰ ফুলৰ ৰস মানে সেই কিছুমানৰ সেই ৰসবোৰ আনে মানে মৌ মাখিয়েতো চবৰ পৰা মানে ৰস সংগ্ৰহ কৰে মানে ফুল ফল আদি কৰি যিমান বিভিন্ন জগতত যি কি বস্তু আছে চবৰ পৰা মৌ মাখিয়ে ৰস সংগ্ৰহ কৰে সেই চবৰ গোটাই পিনি এটা মানুহৰ হেল্থৰ কাৰণে মানে প্ৰকৃতি বস্তুটো এইটো মানুহে বৰ ভালকৈ অলপ মানে ধুনীয়াকৈ হেৰি কৰি মেলি মানিবও লাগিব অলপ মানে বস্তুটো চাইণ্টিফিক বস্তুটো অলপ মানে বৈজ্ঞানিক পদ্ধতিয়ে আপোনালোকে ব্যৱহাৰো কৰিব লাগে চাবও লাগে চোৱা চিতা কৰিব লাগে পোক লাগে নেকি পঁইতাচোৱা দিগদাৰ কিহে কৰিব পঁইতাচোৱাই দিগদাৰ কৰে পঁইতাচোৱা পৰুৱা তাৰপিছত জেঠী এইবোৰে মানে অলপ অসুবিধা কৰে মানে সিহঁতৰ খাই দিয়ে আৰু কিছুমানে এতিয়া পোক মাহে মূৰত 15 দিনৰ মূৰত এসপ্তাহ মূৰত মাহে মূৰত চাই থাকিব এইকাৰণেই লাগে তাত ভিতৰত মানে বৰ মাখি বুলি কয় যে সেই বৰ মাখিটোৱে ভিতৰত এইফালে দেখিছে নাই আপুনি এইফালে যে পতি এটা আছে যে এইফালে সোমাই মেলি মাখিয়ে মানে ভিতৰত কণী পাৰে পোকটো দেখুৱাব নোৱাৰিম মই কাৰণ এতিয়া এইবাৰতো পূৰা সম্পূৰ্ণ চাকচেছ হয় আমি সদায় এসপ্তাহ মূৰত এদিন চায়ে থাকোঁ কাৰণ চাই থাকিব লাগিব নহ'লে বেমাৰটো হ'ব বেমাৰ হ'লেতো অসুবিধা হ'ব ন সেইকাৰণে এইফালে চাই লওক ধুনীয়াকৈ মৌজোল কেনেকৈ প্ৰস্তুত কৰা হয় মানে কেনেকৈ মানে উৎপাদন কৰা হয় পোহে মানে বৈজ্ঞানিক পদ্ধতিৰে কেনেকৈ পোহা হয় মেচিনটো আপোনাকতো প্ৰথমতে দেখালোৱে মেচিনটো কেনেকৈ ৰস উলিওৱা হয় দেখিছে নাই আপোনালোকে দেখিলেতো ধুনীয়াকৈ এইপিনে মই ধুনীয়াকৈ আপোনালোকক দেখাই দিলোঁ যে গেটখন কেনেকৈ লয় এইখিনি মৌ হয় দেখিলে নে আপুনি এইখিনি মৌখিনি এতিয়া দুখ নোপোৱাকৈ মই গেটখন লগাবলৈ নহ'লে মোক ফুটিলেতো বিষ আপোনালোকে জানে মৌ পেনপেনী মৌ বিষটো বেছি বেলেগটো এইটো ধুনীয়াকৈ এইফালে মই ঠেলি দিম লাহেকেনে এইপিনে নুফুটে এতিয়া লাহেকেনে প্লিজ এতিয়া একদম শ্ল'লি যাব এখন গেট হয় গেট এনেকৈ ধুনীয়াকৈ লগাইকৈ এনেকৈ লগাব লাগিব গেটখন এতিয়া মই এখন গেটখন লগাই দিলোঁ দেখিলে নহয় আপোনালোকে গেট কেনেকৈ লগালোঁ
এনেকৈ শ্ল' ধুনীয়াকৈ লগাব লাগে। এতিয়া মৌ বাকচটো ভিতৰতো মই এতিয়া নেদেখাওঁ অকণ, এতিয়া অসুবিধা হ'ব কাৰণ এতিয়া ৰস সোমাই আছে, বেছিকৈ প্ৰটেকশ্যন পাৱাৰ আছে, গাৰ্ড আছে ইয়াত ভিতৰত। গাৰ্ড মানে আমাৰ যেনেকৈ মানুহৰ কিছুমান বস্তু, এতিয়া পুথিভঁৰাল মানে এতিয়া সংৰক্ষণ কোষালয়, তেনেকৈ মানে কিছুমান মানে চৰকাৰী কোষালয় মানে পইচা য'ত বেংক, তাত গাৰ্ড থাকে। এইটো বেংক হয়, যে মৌমাখি এইটো বেংক থাকে, স্পেচিয়েলি গাৰ্ড থাকে সিহঁতৰ। গাৰ্ড মানে সিহঁতৰ প্ৰেক্টিচ কৰা স্পেচিয়েলি ট্ৰেইনাৰ থাকে ৰাস্তাত, মানে আমাৰ যেনে CC কেমেৰা থাকে, সিহঁতৰ নিজৰ প্ৰচেছত সিহঁতি নিজে প্ৰস্তুত কৰি লোৱা, সিহঁতৰ নিজৰ মানে সিহঁতৰ মাখিটো সেইকাৰণে সিহঁতৰ নিজৰ মানে প্ৰচেছ, নিজৰ বুদ্ধি, সিহঁতৰ নিজৰ বৈজ্ঞানিক, সিহঁতৰ নিজৰ মানে সিহঁতৰ মগজৰ মানে যোনটো মগজ আছে, সিহঁতৰ মৌমাখিৰ যোনটো মগজ, সিহঁতৰ নিজৰ ৰাস্তাত মানে কিনাৰে চাইডে গাৰ্ড থয়। গাৰ্ড মানে বুজি পাইছেনে আপোনালোকে? চিকিউৰিটি থয় মানে মৌমাখিখিনি কোনোবাই নিব আহিব নেকি। এতিয়া ইয়াত দিগদাৰ কৰে যে মৌমাখি কোনোবাই নিব আহিব নেকি, নিব মানে কি যেনে কোনোবাই খাব আহিব নেকি। এতিয়া আমি যেনেকৈ উলিয়াই মৌ ৰসটো উলিয়াইছোঁ, আমি যিটো চাইণ্টিফিকলি মানে বৈজ্ঞানিক পদ্ধতিৰে মৌমাখি উলিয়াইছোঁ, মৌ ৰসটো উলিয়াইছোঁ। এই ৰসটো মানে উলিয়াবলৈ মানে অকণমান অসুবিধা হয় যেতিয়া গাৰ্ডখিনি থাকে ন, এই গাৰ্ডখিনি অলপ মানে ধোঁৱা দি ল'ব লাগে। ধোঁৱা বুলি কয় যে এই যে মানে কাপোৰ লৈ পিনে ধুনীয়াকৈ জ্বলাই মেলি ধোঁৱা দি ল'ব লাগে। ধোঁৱা দিলে মানে মৌমাখিও হেৰি হয়, মৌমাখি ধোঁৱা লাগি যায়। ধোঁৱা লাগিলে মানে নেদেখা হয়, তেতিয়া কণা মনা হৈ যায়, ধলং পলং হৈ যায়। যেনেকৈ আমি কিছুমান বেজি থাকে, বেজি বা ভেকচিন বা কিবা এনেকুৱা ধৰণৰ কিছুমান থাকে, এই দিলে মানে কি হয় জানিছে, দিলে যে মানুহ যেনে বেহুচ হৈ যাবলৈ ধৰে, মানে ধলং পলং হৈ যাব। এনেকৈ যে মৌমাখি ধোঁৱা দিলে মানে অলপ বেহুচ হৈ যাব, তেতিয়া মানে কমজুৰি হৈ যায়, তেতিয়া মানে ৰসটো চাকখন উলিয়াব পৰা যায় অলপ সোমাই মেলি। এতিয়া ৰস ওলাবৰ কাৰণে ধুনীয়াকৈ এই যে ৰাজহাঁহ পাখি বা হাঁহৰ পাখি, ডাঙৰ পাখি লগাই মৌমাখি ধুনীয়াকৈ হাতেৰে দুখ নোপোৱাকৈ পাখিখিলা আঁতৰাব পৰা যায়। আৰু ক'লেও ধুনীয়াকৈ এইবোৰ কথাটো ক'লে। আৰু এটা বস্তু আপোনাক ক'বলৈ পাহৰিলোঁ, এই যে মৌমাখি কুন্দু বুলি ডাঙৰ যে টেকেলীয়া কুন্দু, বৰ কুন্দু বুলি কয়, বৰল কুজি বুলি কয়, সিহঁতি যে মৌমাখিবোৰ ধৰি পেলাই মানে লৈ যায় নিজৰ বাঁহত পোৱালিক টোপত খুৱাইগে। চাবচোন আপোনালোকে কেতিয়াবা মৌমাখি টোপ ওলাই যায়, যে কুন্দু পাৰিলে চাবচোন, কুন্দু পাৰিলে তাত মৌমাখি কিছুমান টোপ ওলায়, সিহঁতি মানে ধৰি মেলি লৈ যায়। মানে মাখিজনীকে লৈ যায়, কুন্দুজনীটো ডাঙৰ, দেখাত আকাৰত ডাঙৰ, মৌমাখিজনী বহুত ডাঙৰ। সেই মানে ডাইৰেক্ট ধৰি মেলি এবাৰ মৌত যদি সেনেকুৱা কুন্দু লাগে নহয়, লাগিলে মানে হেৰি হয়, মৌমাখি গোটেই চেপ্টাৰটো মানে গোটেই বাঁহটো মানে শেষেই হৈছে। তাৰ পৰা মানে পূৰা হেৰি কৰিব, চেফটি কৰিবৰ কাৰণে চবফালে জালি দিব লাগে, ধুনীয়াকৈ বাঁহ হেৰি কৰিব লাগে, সজাব লাগে, ধুনীয়াকৈ মানে ৰখিব লাগে। এতিয়া ৰেকেট বুলি কয় যে বেডমিণ্টন খেলি যে সেই ৰেকেটখনে